डिफेंस मिनिस्ट्री पेन के बाद आई स्कूल लगे लासो स्कूल के कचराली आवार साइलों को लासो स्कूल ला पेंसिल माने के डॉक्टर ने मन पो माने के इंजीनियर ने मन पो माने के आईएएस ऑफिसर ने मन पो माने के आईपीएस ऑफिसर ने मन पो माने के मेसन a politician man po माने के मेसन alaya ने मन पो लासी नीली नन मता राधा माई के लोग निजे ताजे सोइनी स्कूल विवेक पो जोक तक हम गया ने तो मने जोक तक हम गया ने विवेक सी विवेक तो मने तो नॉन मने तो नीली फान पिन पूरा लोने पिलो फ्लाईओवर ता दिफोलों के नंग नहीं था फ्लाईओवर नंग नहीं था के ठेकेरे के चक्कर बातों फ्लाईओवर पुलों दे दाके आमी सोरे जीता नीनीला सोहर सापी जोंगो नमक रिचार्ड तो पीडो जातो सापी जोंगो नमक नीली तोजुई तो बोलांग पोku non नीली किमोंग no मोनी फिश तुया लाप्रांग काम पुजिया फांसी गोल्डन जिबली सेल talin karbi risonin sorong aja kata lo laprangan काम puponjia फांसी body pon popus lapjak ne pilo donol itu kacing surat asain deng aning hang he donol itu la si tim ka yang longke kacing tho la ben woreng la bangsai kakam khe tu la tum pan ke phere re donol itu kacing thurpen woreng la bangsai kapelong ji aphan keklem pon ji aphan tim ka yang longke kai ke mata chi thik ting donol itu kai ke mata chi thik tu kai yang long arab tum si along si tim ka yang long do hempek tame kai tar jap theki donol itu hempek long letik tim ka yang long ing tonte donol itu hempek tadi tu ji samone ji hempek long le kota me development account ta isi ka pikun ji aphan bori ponji donol itu donol account Hello. Así da de lo que volvamos de আৰু যিবিলাকৰ আমি চকুৰীয়া আন্ধাৰত ধৰা হৈছে সেইবিলাকৰ আমি আন্ধাৰ স্থাপন কৰিছোঁ তাৰ সমান্তৰাল হিচাপে যিবিলাকৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পৰা বিনামূলীয়া যিবিলাকৰ আঁচনি আছে সেই আঁচনিবিলাকৰ আমি আৰু ইয়াতে দুখীয়া দুৰ্গহীন ৰেখা পৰিয়ালবিলাকক সেই সুবিধাটো স্বাৰ্থত আমি বিনামূলীয়া আজি ৰাজ্য হিচাপে আমি প্ৰদান কৰিম এনেধৰণৰ অহা 11 তাৰিখে কাৰ্বি আংলঙত আৰু বেছ কাৰ্বি আংলং মিলাই প্ৰায় 20,000কৈ অধিক ৰুম স্কিম আমি বিতৰণ কৰিম আমি এছ কাৰ্বি আংলঙত বহু স্কুলতে আমি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিম তাৰ লগতে বেছ কাৰ্বি আংলঙত আমি উদ্বোধন কৰিম এনেধৰণৰ কাৰ্বি আংলঙত 1,13,000 যিবিলাকৰ ৰেচন কাৰ্ড পোৱা নাই এই গোটেইখিনি ৰেচন কাৰ্ড 1,13,000 পৰিয়ালৰ কাৰণে আমি বিনামূলীয়া ৰেচন কাৰ্ড তাৰ ৰেচন কাৰ্ড বিনামূলীয়া দিয়াৰ লগে লগে আয়ুষ্মান ভাৰত কাৰ্ডৰ বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰ্ডৰ বছৰত 5 লাখ টকা এই বিনামূলীয়া ট্ৰিটমেণ্ট সুবিধা কাৰ্ডত আমি এইটো এই মাহৰ ভিতৰতে সম্পূৰ্ণ বিতৰণ কৰিম লোকসভা নিৰ্বাচন চলিছে আৰু আজিৰ পৰা আমি ক'ব পাৰোঁ নেকি ৰণদংকা চলাইছে বিজেপিয়ে কৰিব পাৰে কিন্তু ৰাইজক আপোনালোকে দিছে যোৱাবাৰ লোকসভা নিৰ্বাচনৰ কাৰ্বি আংলং আৰু ডিমাচা ৰাইজে ফৰেঞ্চিং গেট কৰি নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে ছেকেণ্ড আছে ৰামেশ্বৰ কিৰণ ৰিজু থাৰ্ড আছে ৰামেশ্বৰ টি 1 নম্বৰ পাৰ্চেণ্টেজ হিচাপে ফৰেঞ্চিং গেট এইবাৰ লোকসভা নিৰ্বাচনত আগতকৈ অলপ পাৰ্চেণ্টেজটো বাঢ়িব কিমান বাঢ়িব মই সমষ্টি 26টা সমষ্টি এমএলএ সমষ্টি আৰু 26টা নৰেন্দ্ৰ মোদীয়ে দখল কৰে বিজেপি দখল কৰে গতিকে এবাৰ লোকসভা নিৰ্বাচনৰ পাৰ্চেণ্টেজটো আগতকৈ কাৰ্বি আংলঙৰ ৰাজ্যে সকলো জাতি জনগোষ্ঠীবিলাকৰ সহজ সৰল ইয়াত মিছা কথা বেছি ক'লে মানুহে বেয়া পায় মিছা কথা যদি অপপ্ৰচাৰ কৰে
বেছি মিছা কথা প্ৰচাৰ কৰিব বেয়া পায় আৰু ইয়াত মনোসজা কথা ক'লে মানুহে এইবিলাক গতিকে যিবিলাকৰ বিৰোধী দল আছে তেওঁলোকে খালী মনোসজা কথা অপপ্ৰচাৰে কৰে মিডিয়া আপোনালোকক যি মাতিব তেওঁলোকৰ যিবিলাকৰ কথা ক'ব সেইবিলাক গোটেইখিনি সম্পূৰ্ণ অপপ্ৰচাৰ গতিকে তেওঁলোকৰ ৰাজনীতি হয় গতিকে যি মিডিয়া দি পেলাই তেওঁলোকৰ যিটো প্ৰচাৰ কৰিব বা ভোট খুজিব সেইটো কাৰ্বি আংলং ৰাইজে বিচাৰ নকৰে আপোনালোকে কওকচোন মিডিয়াবিলাকে ভোট দিব নেকি কাৰ্বি আংলং ৰাইজৰ কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীবিলাকক সহজ সৰল মানুহ ইয়াত পাহাৰৰ বসবাস কৰা মানুহবিলাকক যিবিলাক স্থানীয় বসবাস কৰা মানুহবিলাকক সহজ সৰল মানুহ বেছি অপপ্ৰচাৰ কৰিলে সমালোচনা কৰিলে সেইটো ৰাইজে আজিৰ তাৰিখলৈকে মই দেখা নাই আজিৰ তাৰিখলৈকে ছেকেণ্ড পজিশ্যনো যোৱা মই দেখা নাই ছেকেণ্ড পজিশ্যনটো যাব কিন্তু কম্পিটিশ্যন যে হ'ব প্ৰতিযোগিতা যে হ'ব বুলি কৈছে মই আজি তাৰিখে দেখা নাই কাৰণ কাৰ্বি আংলং ৰাইজে নৰেন্দ্ৰ মোদী কাৰ্বি আংলং ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাল কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং ৰাইজৰ কাৰণে বহুত উপহাৰ ভাবিব নোৱাৰা উপহাৰ দিছে আপোনালোকক চাওক এদিনতে কাৰ্বি কাৰ্যসূচী সভাটো আমি নাম দিছে ঐক্যতা বিজয় উন্নয়নৰ সভা বুলি আমি নামটো হৈছে যাতে এই সমষ্টিবিলাকৰ যিবিলাকৰ কাম সম্পূৰ্ণ হৈছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি গড়পানী আঁচনি এই আঁচনিবিলাকৰ আমি গ্ৰহণ কৰি আহি আছোঁ আৰু যিবিলাকৰ আমি চকুদি আন্ধাৰত ধৰা হৈছে সেইবিলাকৰ আমি আধাৰ স্থাপন কৰিছোঁ তাৰ সমান্তৰাল হিচাপে যিবিলাকৰ কেন্দ্ৰীয় চৰকাৰ নাগালেণ্ড চৰকাৰৰ পৰা বিনামূলীয়া যিবিলাকৰ আঁচনি আছে সেই আঁচনিবিলাকৰ আমি আৰু ইয়াতে দুখীয়া দুৰ্বলীয়া অৰ্থাৎ পৰিয়ালবিলাকক সেই সুবিধাটো স্বাৰ্থত আমি বিনামূলীয়া আজি নাগৰিক হিচাপে আমি গঠন কৰিম এনেধৰণৰ অহা 11 তাৰিখে কাৰ্বি আংলঙত আৰু বেষ্ট কাৰ্বি আংলং মিলাই প্ৰায় 20,000কৈ অধিক ৰুণৰ স্কিম আমি বিতৰণ কৰিম আমি এছ কাৰ্বি আংলঙত বহু স্কুলতে আমি আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিম আৰু লগতে বেষ্ট কাৰ্বি আংলঙত আমি উদ্বোধন কৰিম এনেধৰণৰ কাৰ্বি আংলঙত 1,13,000 যিবিলাকৰ ৰেচন কাৰ্ড পোৱা নাই এই গোটেইখিনি ৰেচন কাৰ্ড 1,13,000 পৰিয়ালৰ কাৰণে আমি বিনামূলীয়া ৰেচন কাৰ্ড তাৰ ৰেচন কাৰ্ড বিনামূলীয়া দিয়াৰ লগে লগে আয়ুষ্মান ভাৰত কাৰ্ডৰ বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰ্ডত বছৰত 5 লাখ টকা এই বিনামূলীয়া ট্ৰিটমেণ্ট সুবিধা কাৰ্ডত আমি এইটো এই মাহৰ ভিতৰতে সম্পূৰ্ণ বিতৰণ কৰিম লোকসভা নিৰ্বাচন চলিছে আৰু আজিৰ পৰা আমি ক'ব পাৰোঁ নেকি ৰণদংকা চলাইছে বিজেপিয়ে কৰিব পাৰে কিন্তু ৰাইজক আপোনালোকে দিছে যোৱাবাৰ লোকসভা নিৰ্বাচনৰ কাৰ্বি আংলং আৰু ডিমাচত ৰাইজে হৰেণ সিং ডাঙৰীয়া নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে ছেকেণ্ড আছে তাৰপিছত কিৰণ ৰিজিজু থাৰ্ড আছে ৰামেশ্বৰ তিৱাৰী 1 নম্বৰ পাৰ্চেণ্টেজ হিচাপে হৰেণ সিং এইবাৰ লোকসভা নিৰ্বাচনত আগতকৈ অলপ পাৰ্চেণ্টেজটো বাঢ়িব কিমান বাঢ়িব মই